কলকাতা আৰজি কৰ মেডিকেল কলেজত 9 তাৰিখে ৰাতি আমাৰ এগৰাকী পিজি ট্ৰেইনি ডক্টৰ মৌমিতা দেৱনাথ কিমান ব্ৰুটেলি ৰেপড এণ্ড মাৰ্ডাৰ হৈছে তেখেতৰ তো সেইটো নট অনলি কলকাতা আৰু ৱেষ্ট বেংগল বাট দ্য হোল অফ ইণ্ডিয়া এণ্ড মেবি হোল অফ দ্য ৱৰ্ল্ড অকণমান হিলি গৈছে আৰু চবে বহুত দুখ প্ৰকাশ কৰিছে আমিও ডিফু মেডিকেল কলেজত আমি বহুত দুখ পাইছোঁ এইটো কাৰণে আমাৰ ষ্টুডেণ্টছ আমাৰ ফেকাল্টি ষ্টাফ এটা কেণ্ডেল লিট প্ৰচেশ্যনো কৰা হৈছে কিন্তু যেহেতু ইয়াতে এটা ছেকশ্যন 144 চলি আছে আমি আমাৰ কেম্পাছৰ মাজতেই আমাৰ প্ৰচেশ্যনটো আগবঢ়া গৈছে আজিও দিনাও আমাৰ ইয়াৰে মেডিকেল কলেজৰ এমপ্লয়িজ এছ'চিয়েশ্যনে এটা চিট ইন ডেমনষ্ট্ৰেশ্যন কৰা হৈছে আৰু লগতে এটা কণ্ডোলেন্স মিটিং চ' সেই কণ্ডোলেন্স মিটিঙে চবেই আমাৰ চবৰ মনৰ দুখ প্ৰয়াস আমি প্ৰকাশ কৰিছোঁ তো তাতে আমি এইটোই কৰিছোঁ যে যোনে এই কামটো কৰিছে খুব সোনকালে খুব শীঘ্ৰে যেন ধৰা হয় এণ্ড উচিত শাস্তিটো দিয়া হয় সেইটো এটা তাৰ লগতে আমাৰ যেহেতু তেওঁ আমাৰ মেডিকেল ফ্ৰেটাৰ্নিটিৰ এজনী হয় এইটো আমাক খুব চুইছে এই ঘটনাটো এনেকুৱা ঘটনা যেন আমাৰ কোনো ডাক্তৰ লেডি ডাক্তৰেই হওক বা জেণ্টেই হওক আৰু কোনো আমাৰ ষ্টুডেণ্টৰ লগত বা নাৰ্ছিং ষ্টাফৰ লগত বা এমপ্লয়িজৰ লগত এনেকুৱা নহয় কিয়নো আমি দিনে ৰাতি সমাজক আমি সেৱাই কৰি আছোঁ দিনে ৰাতি আমি কোনো যেতিয়া গোটেই চব পৃথিৱীয়ে শুই থাকে তেতিয়া আমাৰ ডাক্তৰ আমাৰ নাৰ্ছে দৌৰা দৌৰি কৰি থাকে অপাৰেশ্যন কৰে কাৰোবাক ইনজেকশ্যন দিব লাগে কোনোবা মানে মৰিব অৱস্থাত আমি ইনজেকশ্যন দি পেলাই আকৌ তেওঁলোকক প্ৰাণ দিয়া হয় তো তেনেকুৱা ধৰণৰ মানুহক কেনেকুৱা এইটো এনেকৈ কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ মানুহ হাস্পাতালৰ ভিতৰত কেনেকৈ এণ্ট্ৰি পায় তো সেইটোৱে আমি আজি সেইটোৱে প্ৰকাশ কৰিছোঁ যে আমি যদি ইউনাইটেড থাকোঁ আমাৰ ডাক্তৰ নাৰ্ছ এমপ্লয়িজ আৰু ষ্টুডেণ্টছ আমি যদি একত হৈ থাকোঁ তেতিয়াহ'লে আমি ভাবোঁ যে কোনোৱে আমাক একো কৰিব নোৱাৰে তাৰ লগতে আমি আশা ৰাখিছোঁ আমাৰ পুলিচ ফ'ৰ্চ লগতে আমাৰ যিটো ছিকিউৰিটি ফ'ৰ্চ আমাৰ কলেজত আছে তেওঁলোকে যদি আমাৰ লগত সহযোগিতা কৰে তেতিয়াহ'লে আমাৰ একো নহ'ব কিন্তু এইটো যেন দুনিয়াহে জানক যেন এনেকুৱা বেয়াভাৱে এনেকুৱা এটা নৃশংস হত্যা এটা নকৰক যেন কেতিয়াও কাৰণ আমি ছোৱালীজনীয়ে জাষ্ট ডিউটিহে কৰি আছিলে তেওঁ একো তেনেকুৱা ক'তো বেলেগ ঠাইতো যোৱা নাছিলে তেওঁ নিজে ডিউটি কৰি থকা অৱস্থাতে এনেকুৱা হৈছে এই ঘটনা যেন কেতিয়াও নঘটক চ' থ্ৰু হাৰ ডেথ ডক্টৰ মৌমিতা হেজ অ'পেনড আৱাৰ আইজ হেজ অ'পেনড দ্য আইজ অফ দ্য ছ'চাইটি চবেই যেন সজাগ হৈছে আৰু এইটো সজাগ হৈ পেলাই যেন গম পায় যে ডেট এনেকুৱা যেন নহওক আৰু আমাৰ ডাক্তৰ আমাৰ নাৰ্ছ আমাৰ এমপ্লয়িজ যেন তেওঁলোকে যেন সজাগ হৈ পেলাই তেওঁলোকে নিজে এটা প্ৰিভেণ্টিভ মেজাৰ ল'ব পাৰে সেইটো কৰি মই মোৰ বক্তব্য ক'লে যে এনেকুৱা আগলৈ নহওক তেনেকুৱা নহ'বলৈ কিবা প্ৰিকশ্যনছ বা কিবা ছিকিউৰিটি তেনেকুৱা কিবা এটা বৰ্তমানৰ পৰা কিবা কৰা হ'ব নেকি এইটোতো ক'লোঁ মই যাতে এনেকুৱা ঘটনা ঘটিব নালাগে এটাটো হ'ল আপোনাৰ আমি আমাৰ যিটো ছিকিউৰিটি আছে তেওঁলোকক আৰু সজাগ হ'ব দিছোঁ তেওঁলোকে যেন খুব এলাৰ্ট হৈ থাকে আৰু আমাৰ চেঞ্চিটিভ এৰিয়াজবোৰত আমি অলপ ডাবল কৰি দিম তেওঁলোকৰ এৰিয়া অফ ছিকিউৰিটিটো আমাৰ যেন আইচলেটেড যিবোৰ কৰিডৰ্ছ আছে যেতিয়া ইটো এণ্ডৰ পৰা ইটো এণ্ড অফ দ্য হস্পিটেলত যেতিয়া আমাৰ লেডি ডাক্তৰ বা নাৰ্ছ যাব লগা হয় তেতিয়া যেন তেওঁলোকে এস্কৰ্ট কৰি লৈ যায় আৰু পুলিচ ফ'ৰ্চক আমি কৈছোঁ যে কেতিয়াবা আমাৰ কেম্পাছো অলপ আইচলেটেড থাকে ৰাতি বা ইভিনিং পেট্ৰলিং নাইট পেট্ৰলিংটো যেন কৰক লগতে আমাৰ ডাক্তৰসকলক চবকে কৈছোঁ যে নিজে পাৰ্চনেল প্ৰিভেণ্টিভ মেজাৰ্ছো লওক যিকোনো এটা পেনো এটা কেতিয়াবা আমাৰ এটা হাতিয়াৰ হৈ উঠিব পাৰে চ' তেনেকুৱা যদি আমাৰ পকেটত কিবা থাকে আমাৰ তেতিয়াহ'লে আমাৰ গাভৰু ছোৱালীবোৰ তেতিয়া কিবা এটা প্ৰিভেণ্টিভ মেজাৰ হ'লে কিবা এটাতো উপায় হ'ব পাৰে আনটিল হেল্প কামছ তেওঁ যে অভাৰকাম কৰিব পাৰিব 2-3জন থাকিলেতো ইম্পচিবল কিন্তু তথাপি তেওঁ যদি তেতিয়ালৈ এটা সময় পায় চিঞৰিবই পাৰে বা কিবা এটা অলপ টাইম পাই যায় তেতিয়াহ'লে যদি হেল্প আহি যায় সেইখিনি সময়লৈকে যদি তেওঁ কিবা এটা কৰি পেলাই এই কালপ্ৰিটছক যদি অকণমান এটা ডিলে কৰিব পাৰে তেতিয়াহ'লে এটা হয়তো
সেইটো প্ৰিভেনশ্যন তেনেকুৱা ধৰণৰ প্ৰিভেনশ্যন কৰি আছে মেমৰেণ্ডাম সাবমিটেড ফৰ স্পিডি মেমৰেণ্ডামটো আমাৰ এমপ্লয়িজ এছ'চিয়েশ্যনে এটা ৰেডি কৰিছে তেওঁলোকে লিখিছে টু দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো এইটো তেখেতসকলে থ্ৰু দ্য DC অলৰেডি তেওঁলোকে কথা হৈছে আজি এজন মেজিষ্ট্ৰেট অহাৰ কথা আছিলে কিন্তু বিশেষ কামৰ কাৰণে আহিব পৰা নাই সেইকাৰণে কালিলৈ আৰু কালি যদি দেওবাৰ হয় DC অফিচ বন্ধ হয় তেতিয়াহ'লে পৰহিলৈ গৈ পেলাই তেওঁলোকে নিজে DC মেডামক দিব আৰু তাৰপিছত DC মেডামে টেক আপ কৰিব মেটাৰটো থেংক ইউ আমি ইয়াতে একগোট হৈছোঁ চবে গম পাইছে যোনটো RJK মেডিকেল কলেজ কলকাতা যোনটো এটা অঘটন হৈছে বহুত নিশংকভাৱে আমাৰ ছিনিয়ৰ ডক্টৰ এজনীক ৰেপ কৰি হত্যা কৰা হৈছে আজি গোটেই ইণ্ডিয়া জ্বলিছে এইটোত গোটেই ইণ্ডিয়া বুলি নহয় ৱৰ্ল্ড ৱাইড এইটো এটা নিউজ হৈ গৈছে আজি চাওক ডক্টৰ হোৱা এটা ইমান ইজি নহয় 5 বছৰ MBBS কৰক তাৰপিছত ৰেচিডেণ্ট কৰক পষ্ট গ্ৰেজুৱেশ্যন কৰক ইমান এটা দীঘল জাৰ্ণিত সৰুৰ পৰা ডাঙৰ হয় মা দেউতাকৰ ইমান কষ্ট কৰাৰ পিছত তাৰপিছত যদি মা দেউতাকে নিউজ পাব লাগে যে নিজৰ ছোৱালীজনী বা নিজৰ ল'ৰাজন কৰ্মগত অৱস্থাত অন ডিউটি হত্যা হৈছে তথাপি কেনেকৈ ৰেপ কৰি ছোৱালী এজনী চ' ইয়াতকৈ ডাঙৰ পেথেটিক কথা একো হ'ব নোৱাৰে আজি আমি ষ্টুডেণ্ট আছোঁ আজি আমাৰ ছিনিয়ৰৰ লগত এনেকুৱা হৈছে আজি আমি ষ্টুডেণ্ট হয় কাইলৈ আমাৰ লগত মোৰ বেটছমেটৰ লগত আমাৰ সমাজৰ ছোৱালীৰ লগত এনেকুৱা নহ'ব কোনে গেৰাণ্টি দিব আজি ইয়াতকৈ ডাঙৰ দুখৰ কথা একো হ'ব নোৱাৰে যে ফাৰ্ষ্ট আমি শুনিছিলোঁ নিৰ্ভয়াৰ কথাটো তেখেতে 10 বছৰ পিছলৈকে একো জাষ্টিছ নাপালে আমি হয়তো ইয়াতে একগোট হৈছোঁ আমি জাষ্টিছ বিচাৰি কিন্তু আপোনালোকে কওক জাষ্টিছ ইমান জল্দি পাওঁ জানো নাই কি হৈছে আল্টিমেট আমি কি পাইছোঁ যে অন ডিউটি ইমান 36 আৱাৰ্ছ অফ ৱৰ্ক শ্বিডিউল তাৰপিছত আমি নিউজ পাওঁ যে আমাৰ ডক্টৰ এজনক হত্যা কৰা হৈছে ৰেপ কৰি চ' আজি এইটোৱে ক'ম যে আপোনালোকে যিমান ৰাইজে ভাবে যে ডক্টৰবোৰে ইমান আৰাম আৰামত থাকে বহুতৰ কমেণ্ট থাকে ডক্টৰ এজনৰ ওপৰত বহুত ইজিলি কুৱেশ্যন কৰে ডক্টৰ এজনক কিন্তু তাৰ আগত এবাৰ ৰিকুৱেষ্ট কৰিম আহি হস্পিটেলত দেখিব ডক্টৰ এজনে বা মেডিকেল ফেটাৰ্নিটিয়ে কিমান কষ্টকৈ কাম কৰে ৰাতি নাইট ডিউটি থাকে টোপনি নাথাকে 12 ঘণ্টা 8 ঘণ্টা ডিউটি থাকে কাৰো টোপনি নাই আৰু আমি ইজিলি জনসাধাৰণে কি কৰোঁ ডক্টৰ এজনৰ ওপৰত কুৱেশ্যন কৰোঁ আৰু আল্টিমেট কি কৰোঁ ডক্টৰ এজনৰ ওপৰত মব লিঞ্চিং কৰোঁ মাৰপিট কৰোঁ হত্যা কৰোঁ চ' এইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুদি জাষ্ট এজ এ ষ্টুডেণ্ট অৰ মেডিকেল ফেটাৰ্নিটি হিচাপে মই এইটো নিউজ দিব বিচাৰোঁ যে আজি যোনটো ঘটনাৰ কাৰণে আমি ইয়াত একগোট হৈছোঁ আজি আমি পঢ়িব লাগিছিল বা আমি ডিউটি কৰিব লাগিছিল এইটো টাইমত আমি কি কৰি আছোঁ জাষ্টিছ বিচাৰি ইয়াতে চবে প্ৰটেষ্ট কৰিব ওলাইছোঁ চ' এইটোৱে বিচাৰোঁ যে আগলৈকে এনেকুৱা ঘটনা না নট অনলি মেডিকেল ফেটাৰ্নিটি কোনো ছোৱালী বা কোনো ল'ৰাৰ লগত নহওক চবে তাৰ কাৰণে আমাৰ প্ৰশাসন আৰু ষ্ট্ৰিক্ট হওক আমাৰ গভমেণ্ট ইয়াৰ কাৰণে বেছি ষ্ট্ৰিক্ট কিবা এটা ডিচিশ্যন লওক যাতে এলং উইথ মেডিকেল ফেটাৰ্নিটি যিকোনো এমপ্লয় যাতে নিজৰ ৱৰ্ক প্লেছত ছেফটি ফিল কৰে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে প্ৰপাৰ ছিকিউৰিটি প্ৰপাৰ প্ৰিকশ্যনছ লয় গভমেণ্টে এজ ৱেল এজ আই উইল ৰিকুৱেষ্ট আৱাৰ অল মেডিকেল ফেটাৰ্নিটি টু ষ্টেণ্ড উইথ দিছ যে আজি ভাবে যে আমি মেডিকেল ফেটাৰ্নিটি আমি যদি ইউনাইটেড হওঁ আপোনালোকে ভাবক যদি 1 আৱাৰ অফ শ্বাটডাউন কৰোঁ আমি মেডিকেল ছাৰ্ভিচেছ কেনেকুৱা অৱস্থা হ'ব এটা ইণ্ডিয়াত বেছি নহয় 1 আৱাৰ অফ শ্বাটডাউন কিমান মানুহ মৰিব কিমান মানুহ বেয়া এটা পৰিস্থিতি ফেচ কৰিব আৰু সেইখিনি মানুহক আপোনালোকে কি কৰিছে ৰেপ কৰিছে হত্যা কৰিছে চ' ইয়াতকৈ ডাঙৰ দুখৰ কথা একো হ'ব নোৱাৰে চবে কয় ডক্টৰ নেক্সট টু গড আৰু আপোনালোকে চবে কি কৰিছে জনসাধাৰণে কি কৰিছে কিছুমান চবক কোৱা নাই মই দ্য কালপ্ৰিটছ চবৰ দুটা ফেচ থাকে এটা ভাল থাকে বেয়া থাকে ভালটো মানুহে শ্ব' কৰে বেয়াটো ছাবচাইড কৰি ৰাখে চ' মই এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে আগলৈকে এনেকুৱা ঘটনা ক'তো নহয় আৰু ৱৰ্ক প্লেছত যিকোনো মহিলা হওক যিকোনো পুৰুষ হওক কিবা যদি ফেচ কৰে আপোনালোকে ভয় কৰিব নালাগে শ্বেয়াৰ কৰক কাৰণ এইটো এটা অল অফ এ ছাডেন হোৱা ঘটনা নহয় এতিয়া ষ্টেপ বাই ষ্টেপ হয় ফাৰ্ষ্ট ফিজিকেল এবিউজ হ'ব ভাৰ্বেল এবিউজ হ'ব তাৰ পৰা বস্তুবোৰ ষ্টাৰ্ট হয় চ' সেইটোৱে ক'ম চবকে এইটো জনাম আপোনালোকে ভয় কৰিব নালাগে আমি গোটেই মেডিকেল ফেটাৰ্নিটি একলগ হৈছোঁ আৰু যদি আপোনালোকে এবাৰ এইটো আমি সকীয়াই দিছোঁ চবকে যদি এবাৰ মেডিকেল ফেটাৰ্নিটি ইউনাইটেড হয় 1 আৱাৰ শ্বাটডাউন যদি হয় বেছি নহয় তেনেহ'লে আপোনালোকৰ পৰিস্থিতি কি হ'ব আপোনালোকে নিজেই ভাবিব পাৰে
চ' আই ৰিকুৱেষ্ট এণ্ড আই এপিল এভৰি ওৱান আগলৈকে যাতে এনেকুৱা ঘটনা নহয় আৰু গভৰ্ণমেণ্টক এইটো ৰিকুৱেষ্ট কৰিম প্ৰপাৰ ছেফটি এণ্ড ছিকিউৰিটি যাতে মেডিকেল ফেটাৰ্নিটি প্লাছ অল দ্য এমপ্লয়িজক দিয়া হয় থেংক ইউ নট অনলি কলকাতা মানে ইয়াতেও মানে কিবা ছেফটি মেজাৰ্ছ নেকি পূৰা মেডিকেল চ' ডিফু মেডিকেল কলেজত আমি অলপ আগতে আমাৰ গোটেই প্ৰিন্সিপাল মেডাম প্লাছ অল ফেকাল্টিজ আৰু আমাৰ ষ্টুডেণ্ট এছ'চিয়েশ্যনে আমি আলোচনা কৰিলোঁ নাম্বাৰ অফ লাইটিং আমাৰ ইয়াতে ইনক্ৰিজ কৰা হ'ব ছিকিউৰিটি যিমান আছে য'ত য'ত যেনেকুৱা কিছুমান ছাবচাইড এৰিয়া আছে য'ত য'ত ছিকিউৰিটি বেছি দৰকাৰ হয় ছিকিউৰিটি দিয়া হ'ব প্লাছ আই পি ডি অ' পি ডি কেজুৱেলিটি আগত যিমান ছিকিউৰিটি আছে তাতকৈ ডাবল কৰা হ'ব বিকজ উই ডোণ্ট ন' কি হ'ব আমাৰ লগত বিকজ আমি ভয় কৰিছোঁ আমি এতিয়া সঁচা ক'বলৈ আমি ভয় কৰিছোঁ কাৰণ আজি আমি ইয়াতে পঢ়ি আছোঁ কালি আমি ডিউটি কৰিব লাগিব আমাক কোনে কেতিয়া কি কৰে আমি নাজানো গতিকে আমি ভয় খাইছোঁ এতিয়া আৰু তাৰ কাৰণে আমাৰ কলেজৰ ছাইডৰ পৰা আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ অলৰেডি এইখিনি ডিছকাছ হৈ গৈছে উইথ দ্য ষ্টুডেণ্ট এছ'চিয়েশ্যন এণ্ড এমপ্লয়িজ আমি অতি শীঘ্ৰে বস্তুখিনি ইমপ্লিমেণ্ট কৰা হ'ব আই পি ডিত ডাবল ছিকিউৰিটি কৰা হ'ব কেজুৱেলিটি অল দ্য ইন দ্য কেম্পাছ এজ এ হোল চবতে আমি এইটো প্ৰিভেণ্টিভ মেজাৰ্ছ এটা লোৱা হৈছে গুড নেম মোৰ নাম চাকলিন মুস্তাক হুছেইন মই প্ৰেচিডেণ্ট হয় DMCH ষ্টুডেণ্ট ইউনিয়নৰ থেংক ইউ থেংক ইউ